ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ পলিটিকেল ছায়েন্স বিষয়ৰ এটা খণ্ড স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ প্ৰথম অধ্যায় আলোচনা কৰিম। আৰু এই আলোচনাৰ জৰিয়তে আমি জানিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিম যে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম বছৰকেইটাত ভাৰতবৰ্ষই কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু এই সমস্যাসমূহ সমাধান কৰিবলৈ ভাৰত চৰকাৰে সেই সময়ত কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল আৰু লগতে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে এই সমস্যাসমূহ দূৰ কৰি কিদৰে ভাৰতক একতাৰ দোলেৰে বান্ধি ৰাখিছিল, যাৰ বাবে তেখেতক ভাৰতৰ লৌহ মানৱ বা আইৰণ মেন অফ ইণ্ডিয়াও বুলি জনা যায়। এই গোটেইখিনি কথাসমূহ আমি এই লেচনৰ জৰিয়তে আমি বুজিবলৈ চেষ্টা কৰিম। আমি কেৱল এক্সামছ পইণ্ট অফ ভিউৰ পৰা নহয়, আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপেও ভাৰতৰ ইতিহাস আৰু ভাৰতৰ স্বাধীনোত্তৰ কালৰ ৰাজনীতিৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজনীয়। আমি জানো স্বাধীনতাৰ লগে লগে দেশৰ বিভাজন হয় আৰু এই বিভাজনৰ ফলত আমাৰ দেশত বহু ধৰণৰ সমস্যা আমাক গা কৰি উঠে। গতিকে এই আটাইবোৰ কথা আমি আলোচনা কৰিম। আমি আমাৰ লেচন আৰম্ভ কৰিছোঁ। তোমালোকে সকলোৱে এই ফ্ৰেজটো ট্ৰাষ্ট উইথ ডেষ্টিনি ফ্ৰেজটো আগত শুনিছা চাগে। তোমালোকে ক'ব পাৰিবানে এই ফ্ৰেজ ট্ৰাষ্ট উইথ ডেষ্টিনি কিহৰ লগত জড়িত? 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল, সেই 15 আগষ্টৰ মাজনিশাতে সংবিধান সভাৰ এখন বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল আৰু সেই অধিৱেশনতে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সকলোকে সম্বোধন কৰি এটা বিখ্যাত বক্তৃতা বা ভাষণ আগবঢ়াইছিল আৰু এই ভাষণৰ নাম হৈছে ট্ৰাষ্ট উইথ ডেষ্টিনি। আমি এই ভাষণৰ কিছু অংশ আমি ইয়াত শুনিম। Now we made a tryst with destiny, and now the time comes when we shall redeem our pledge, not wholly or in full measure, but very substantially. At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. জৱাহৰলাল নেহৰুৰ এই বিখ্যাত ভাষণটিক আমি ট্ৰাষ্ট উইথ ডেষ্টিনি ভাষণ বুলি জানো, অৰ্থাৎ ভাগ্যৰ সৈতে মিলন। যি কি নহওক, 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল, আমি এই কথা সকলোৱে জানো। আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতে ভাৰতবৰ্ষৰ সকলো সমস্যা সমাধান হৈছিল এনে কথা নাছিল। আমি সকলোৱে গম পাওঁ যে নতুন দেশ এখনত স্বাভাৱিকভাৱেই কিছুমান সমস্যা গা কৰি উঠিবই। যেনে কিছুমান ৰাজনৈতিক সমস্যা থাকিব, অৰ্থনৈতিক সমস্যা থাকিব, বিভিন্ন ধৰণৰ সামাজিক সমস্যা থাকিব। আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতো একেই কথা। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল যদিও আমাৰ ভাৰতবৰ্ষত কিছুমান বিশেষ সমস্যাই, কিছুমান বিশেষ ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক সমস্যা, সাম্প্ৰদায়িক সংঘৰ্ষৰ সমস্যা, এই আটাইবোৰে গা কৰি উঠিছিল। আমাৰ জাতিয়ে, আমাৰ ভাৰতবৰ্ষই এটা জাতি হিচাপে, এখন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল, হয়নে? কিন্তু ব্ৰিটিছে ইয়াৰ 200 বছৰীয়া শাসন কালত যি ধৰণে ভাৰতক তেওঁলোকে শাসন চলাইছিল, সেই শাসন ব্যৱস্থাই ভাৰতক একেবাৰে আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছিল। ভাৰতৰ জনসাধাৰণৰ ওপৰত কৰৰ মাধমাৰ পৰিছিল, টেক্স। কৃষকৰ ওপৰত অত্যাধিক বেছি হাৰত কৰ আৰোপ কৰিছিল, যাৰ ফলত আমাৰ ভাৰতত কৃষিখণ্ড একেবাৰে পিছ পৰি গ'ল। লগতে সৰু সৰু ক্ষুদ্ৰ উদ্যোগৰ ওপৰতো বিভিন্ন ধৰণৰ কৰ আৰোপ কৰি বা বেলেগ বেলেগ উপায়েৰে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবোৰক ধ্বংসৰ পথলৈ ঠেলি নিছিল। লগতে বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটাইছিল তেওঁলোকে। কিহৰ কাৰণে? একমাত্ৰ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে। তেওঁলোকে বুজিছিল যে ভাৰতবৰ্ষত যদি সকলো ধৰ্মাৱলম্বী লোকে যদি মিলি ব্ৰিটিছৰ বিৰুদ্ধে যদি আন্দোলন কৰে, তেতিয়া ব্ৰিটিছৰ কাৰণে ভাৰতবৰ্ষত
1 মিনিট সময়ো তিষ্ঠি থাকিবলৈ অসুবিধা হৈ যাব। সেইকাৰণে তেওঁলোকে আৰম্ভণিৰ পৰাই বিভিন্ন ধৰ্মৰ মাজত, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত, যেনে হিন্দু আৰু মুছলমানৰ মাজত তেওঁলোকে সংঘৰ্ষৰ সূত্ৰপাত ঘটাইছিল, মনোমালিন্য ঘটাইছিল। লগতে ভাৰতৰ প্ৰাকৃতিক সম্পদৰ ওপৰত তেওঁলোকে অত্যাধিক শোষণ চলাইছিল আৰু প্ৰাকৃতিক সম্পদ কেঁচামালসমূহ ভাৰতৰ পৰা তেওঁলোকে অতি কম দামত কিনি ইংলেণ্ডলৈ পঠাইছিল, ইংলেণ্ডলৈ ৰপ্তানি কৰিছিল, এক্সপৰ্ট কৰিছিল আৰু ইংলেণ্ডত সেই কেঁচামালেৰে বেলেগ বেলেগ নতুন নতুন বস্তু নিৰ্মাণ কৰি সেই নিৰ্মিত বস্তুৰে আমাৰ ভাৰতৰ মাৰ্কেট ফ্লাট কৰি দিছিল, যাৰ ফলত আমাৰ ভাৰতৰ সৰু সৰু উদ্যোগসমূহে তেওঁলোকৰ বস্তুৰ লগত, তেওঁলোকৰ মেচিনৰ লগত ফেৰ মাৰিব পৰা নাছিল আৰু সেইকাৰণে ধ্বংসৰ পথলৈ গতি কৰিছিল, যাৰ বাবে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে জুৰুলা হৈ গৈছিল। আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষত বিভিন্ন নতুন নতুন সমস্যা দেখা দিছিল, অৰ্থনৈতিক সমস্যাও দেখা দিছিল, ৰাজনৈতিক সমস্যাও দেখা দিছিল, সাম্প্ৰদায়িক সংঘৰ্ষ সমস্যাও দেখা দিছিল। কিন্তু ভাৰতবৰ্ষই ইয়াৰ স্বাধীনতাৰ বাবে এটা বহুত ডাঙৰ, এটা বৃহৎ মূল্য আদায় কৰিব লগা হৈছিল। এই বৃহৎ মূল্য কি আছিল তোমালোকে গম পোৱানে? দেশৰ বিভাজন, মানে ভাৰতবৰ্ষক দুভাগত বিভক্ত কৰিব লগা হৈছিল। তাৰপিছতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সেইকাৰণে কোৱা হয় আমাৰ এই স্বাধীনতা আহিছিল তীব্ৰ যন্ত্ৰণাদায়ক দেশ বিভাজনৰ পিছত। কিন্তু স্বাধীনতাৰ সময়ত সকলোৰে মনত আশা, সকলোৱে উৎফুল্লিত হৈ আছিল। আমাৰ দেশৰ সকলো জনসাধাৰণ উৎসাহ উদ্দীপনাৰে উজ্জীৱিত হৈ আছিল। কিহৰ কাৰণে? তেওঁলোকৰ মনত সকলোৰে দুটা আশা আছিল যে ভাৰতবৰ্ষত ইংৰাজৰ স্বৈৰাচাৰী শাসনৰ অন্ত পৰিব আৰু অন্ত পৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনসাধাৰণে নিৰ্বাচন কৰা এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হ'ব। আৰু দ্বিতীয়তে এই গণতান্ত্ৰিক চৰকাৰখনে ভাৰতবৰ্ষৰ জনসাধাৰণক আৰ্থিকভাৱে আগবঢ়াই নিব, অৰ্থাৎ ভাৰতবৰ্ষত যিমান দৰিদ্ৰ লোক আছে, যিমান সামাজিক আৰু আৰ্থিকভাৱে পিছ পৰি থকা লোক আছে, তেওঁলোকৰ কল্যাণ সাধন কৰিব। এই দুটা প্ৰধান আশাৰেই আমাৰ ভাৰতবৰ্ষৰ লোকসকল উৎফুল্লিত হৈ আছিল। কিন্তু এইটো কাম ইমান সহজ নাছিল, কাৰণ ইংৰাজ শাসনে ভাৰতবৰ্ষত বহুতো সমস্যাৰ সৃষ্টি কৰি থৈ গৈছিল। যেনে ভয়ংকৰ অৰ্থনৈতিক লুণ্ঠনে ভাৰতবৰ্ষক জুৰুলা কৰি পেলাইছিল। গতিকে মানুহৰ, জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে যিবোৰ অৰ্থৰ প্ৰয়োজন হৈছিল, যিবোৰ পইচাৰ প্ৰয়োজন হৈছিল, তাৰ খুব নাটনি হৈছিল। লগতে বিভিন্ন জাতি আৰু ধৰ্মৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল ব্ৰিটিছে একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ সিদ্ধিৰ বাবে বিভিন্ন জাতি আৰু ধৰ্মৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল, যাতে তেওঁলোকে ভাৰতবৰ্ষত তিষ্ঠি থাকিব পাৰে। আৰু এই সমস্যাসমূহ ব্ৰিটিছ শাসনৰ অন্ত পোৱাৰ লগে লগে অন্ত হোৱা নাছিল, বৰঞ্চ আৰু বাঢ়িয়ে গৈছিল। এতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষৰ জনসাধাৰণে দুটা বস্তু আশা কৰি আছিল। প্ৰথম আছিল গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হ'ব, আৰু দ্বিতীয়তে আছিল মানুহৰ কল্যাণ সাধন হ'ব। কিন্তু আমাৰ ভাৰতবৰ্ষত এইবোৰ কাম কৰিবলৈ যাওঁতে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল, বিভিন্ন চেলেঞ্জ আহিছিল, প্ৰত্যাহ্বান আহিছিল। আৰু সেই প্ৰত্যাহ্বানবোৰ হৈছিল, প্ৰথম, ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় ঐক্য বা একতা স্থাপন কৰা এটা ডাঙৰ এটা কাম আছিল, যিটো সঁচাকৈ বৰ টান কাম আছিল। দ্বিতীয়তে, ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থা স্থাপন কৰাও এটা বৰ জটিল কাম আছিল। তৃতীয়তে, সমাজৰ সকলো শ্ৰেণীৰ আৰু সকলো অঞ্চলৰ কল্যাণ সাধন কৰা, অৰ্থাৎ দৰিদ্ৰতা দূৰীকৰণ কৰা কাৰ্যসূচীও বহুত টান কাম আছিল সেই সময়ত। আমি সকলোৱে গম পাওঁ যে ভাৰতবৰ্ষ এখন বিশাল দেশ। ভাৰতবৰ্ষৰ পূবে অৰুণাচল প্ৰদেশ আছে, পশ্চিমে গুজৰাট আছে, উত্তৰে লাডাখ আছে, দক্ষিণে তামিলনাডু আছে। আৰু ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰান্তৰ, প্ৰত্যেক প্ৰদেশৰ, প্ৰত্যেক অঞ্চলৰ সংস্কৃতি, ভাষা, তেওঁলোকৰ জলবায়ু, তেওঁলোকৰ পৰম্পৰা সকলো বেলেগ বেলেগ, ধৰ্ম বেলেগ বেলেগ। গতিকে ইমান ভিন্নতা আছিল আমাৰ ভাৰতবৰ্ষত। ইমান ভিন্নতাৰ মাজত আমি কেনেকৈ একতা স্থাপন কৰিব পাৰোঁ, সেইটো এটা বৰ টান কাম আছিল। ভাৰতবৰ্ষৰ বিভিন্ন জাতি, উপজাতি, ভাষা, ভাষী
বিভিন্ন ধৰ্মাৱলম্বী লোকৰ এখন দেশ আছিল। আৰু সেই দেশত সকলোকে ইমান ভিন্ন ভিন্ন লোকক একতাৰ দোলেৰে বান্ধি ৰখাটো বৰ উজু নহয়। ইতিমধ্যে ধৰ্মৰ ভিত্তিত আমাৰ দেশ বিভাজন হৈছিল আৰু সেইকাৰণে ভাৰতবাসীক এই কথাটোৱে বেছি শংকিত কৰি তুলিছিল। কাৰণ ধৰ্মৰ নামত আমাৰ ব্ৰিটিছে বহুতো আমাৰ এনেকুৱা কাম কৰি থৈ গৈছিল যিয়ে পিছতো মানে ধৰ্মীয় তেনেকুৱা মনোমালিন্য সৃষ্টি কৰাৰ সম্ভাৱনা আছিল। সেইকাৰণে ইমান ভিন্ন ভিন্ন ধৰ্ম ভাষা ভাষীৰ লোকসকলৰ মাজত ৰাষ্ট্ৰীয় একতা স্থাপন কৰা এটা খুবেই টান কাম আছিল। কিন্তু এই টান কাম আছিল যদিও ই সম্ভৱ আছিল। ইয়াক সম্ভৱ কৰি তুলিলে আমাৰ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে, হয়নে? দ্বিতীয়তে, আমাৰ ভাৰতবৰ্ষখনত গণতান্ত্ৰিক ব্যৱস্থা স্থাপন কৰাও এটা ডাঙৰ চেলেঞ্জ আছিল। গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ মানে হৈছে ৰাইজৰ শাসন, ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে, ৰাইজৰ শাসন। এতিয়া স্বাধীন ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাটো এটা খুবেই টান কাম আছিল। আমাৰ ভাৰতবৰ্ষত সকলোকে মৌলিক অধিকাৰ দিছে। সকলো নাগৰিকক ভোটাধিকাৰ অধিকাৰ দিছে। কিন্তু নাগৰিকে সেই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে, ভোট দিবৰ কাৰণে তেওঁলোক কি হ'ব লাগিব? তেওঁলোক হ'ব লাগিব শিক্ষিত আৰু তেওঁলোক হ'ব লাগিব সজাগ। কিন্তু ভাৰতবৰ্ষত সেই সময়ত অধিকাংশ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল আৰু লগতে অশিক্ষিত আছিল। গতিকে ইমান অশিক্ষিত লোকসকলৰ মাজত গণতান্ত্ৰিক ব্যৱস্থা স্থাপন কৰাটো এটা খুবেই টান কাম হয়। কাৰণ গণতান্ত্ৰিক ব্যৱস্থা সফল হ'বলৈ হ'লে জনসাধাৰণে নিজৰ বিচাৰ, নিজৰ বিবেক ব্যৱহাৰ কৰি তেওঁলোকে ভোট দিব পৰা হ'ব লাগিব। কিন্তু যদিহে এজন মানুহ অশিক্ষিত হয় তেতিয়াহ'লে তেওঁ নিজৰ বিচাৰ বুদ্ধিৰে ভোট দিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে গণতান্ত্ৰিক ব্যৱস্থা বিফল হ'ব বুলি কিছুমান ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ মানে পাশ্চাত্য দেশৰ কিছুমান চিন্তাবিদসকলে ভৱিষ্যতবাণীও কৰিছিল। আমাৰ ভাৰতবৰ্ষত কেতিয়াও শান্তিপূৰ্ণ নহ'ব বুলি তেওঁলোকে মন্তব্য কৰিছিল। কিন্তু সেইটো নহ'ল, হয়নে? লগতে সমাজৰ সকলো শ্ৰেণীৰ আৰু সকলো অঞ্চলৰ কল্যাণ সাধন কৰা অৰ্থাৎ দৰিদ্ৰতা দূৰীকৰণ কৰাও এটা ডাঙৰ সমস্যা আছিল। কাৰণ আমাৰ ভাৰতবৰ্ষত স্বাধীন হোৱাৰ পাছতে আমাৰ সংবিধানো আমাৰ নতুনকৈ আমি ৰচনা কৰোঁ। আমাৰ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি তাত সন্নিৱিষ্ট কৰা হৈছে, যাৰ জৰিয়তে আমি কি কৰোঁ? আমি দৰিদ্ৰতা দূৰীকৰণৰ কাৰ্যসূচীবোৰ আমি হাতত লওঁ, হয়নে? এতিয়া দৰিদ্ৰতা নিৰ্মূল কৰিবৰ কাৰণে আমাক কি লাগে? চৰকাৰক কি লাগিব? চৰকাৰক লাগিব ধন লাগিব, হয়নে? ৰিচোৰ্চ মানে সম্পদ লাগিব। কিন্তু ভাৰতবৰ্ষত অলৰেডি ব্ৰিটিছে ইমান মেচিভ অৰ্থনৈতিক লুণ্ঠন চলোৱাৰ বাবে ভাৰতৰ অৱস্থা এনেও বেয়া হৈ আছিল। গতিকে ভাৰতবৰ্ষৰ এই দৰিদ্ৰ দূৰীকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা খুবেই টান হৈ পৰিছিল, ডেভেলপমেণ্ট কৰা টান হৈ পৰিছিল। কাৰণ নতুন দেশ এখনত সদায় অৰ্থৰ অভাৱ ঘটেই, হয়নে? গতিকে এইবোৰ সমস্যাৰ কাৰণে, এইবোৰ প্ৰত্যাহ্বানৰ আমাৰ সৃষ্টি হৈছিল। আমি কেনেকৈ এই প্ৰত্যাহ্বানবোৰ আমি সন্মুখীন হৈছিলোঁ তোমালোকে গম পোৱানে? এই বিষয়ে আমি পিছত গম পাম। তাৰ আগতে আমি এটা আলোচনা কৰিম দ্বিজাতি তত্ত্বৰ ওপৰত। তোমালোকে গম পোৱা 1948 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষৰ জন্ম হৈছিল, এখন ছেপাৰেট ৰাষ্ট্ৰ হিচাপে জন্ম হৈছিল। আৰু 1947 চনৰ 14 আগষ্টৰ দিনা পাকিস্তানৰ জন্ম হৈছিল। মানে তোমালোকে গম পাইছে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল দেশ বিভাজনৰ পাছতহে। আমাৰ দেশ বিভাজন হোৱাৰ পাছতহে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু এই দেশ বিভাজনৰ দাবী তোমালোকে গম পোৱা নে? ভাৰতবৰ্ষত আগৰ পৰা আছিল, তোমালোকে ভাবা নেকি? নহয়, আগৰ পৰা নাছিল। এই দাবী আগবঢ়াইছিল মুছলিম লীগে। আৰু এই দাবী আগবঢ়োৱাৰ মূলতে আছিল ব্ৰিটিছ।
মুছলিম লীগে এই দ্বিজাতি তত্ত্ব তেওঁলোকে আগবঢ়াইছিল। এই দ্বিজাতি তত্ত্বৰ মতে ভাৰতবৰ্ষত কেৱল দুটা জাতি আছে, হিন্দু আৰু মুছলমান। আৰু সেইকাৰণে মুছলিম লীগে দাবী কৰিছিল যে মুছলমানসকলৰ কল্যাণৰ বাবে তেওঁলোকক এখন পৃথক ৰাষ্ট্ৰ, পৃথক দেশ লাগিব, যিটো হৈছে পাকিস্তান। তেওঁলোকে দাবী কৰিছিল যে ভাৰতবৰ্ষ এখন হিন্দু দেশ। কিন্তু নহয়, আমাৰ ভাৰতবৰ্ষত সকলো ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে আৰু এতিয়াও কৰি আছে, হয়নে? এতিয়া মুছলিম লীগে যেতিয়া মুছলমানসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰ পাকিস্তানৰ দাবী কৰিছিল, তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু ব্ৰিটিছে ডিভাইড এণ্ড ৰুল পলিচিৰে, বিভাজন আৰু শাসন নীতিৰ পলিচিৰে পাকিস্তানৰ দাবী গ্ৰহণ কৰি দেশ বিভাজনৰ বাট মোকলাই দিয়ে। গতিকে তোমালোকে মনত ৰাখিবা, দ্বিজাতি তত্ত্ব মুছলিম লীগে আগবঢ়াইছিল আৰু এই তত্ত্বমতে ভাৰতবৰ্ষত দুটা প্ৰধান জাতি আছে, হিন্দু আৰু মুছলমান। হিন্দুৰ বাবে ভাৰত আৰু মুছলমানৰ বাবে পাকিস্তান, হয়নে? তেওঁলোকে ধৰ্মৰ ভিত্তিত আমাৰ ভাৰতবৰ্ষক বিভাজন কৰিব বিচাৰিছিল। মুছলিম লীগ কেনেকৈ গঠন হৈছিল, কেনেকৈ এই মুছলিম লীগ নামৰ সংগঠনৰ জন্ম হৈছিল মানে গম পোৱা নে? আগা খান নামৰ এগৰাকী ব্যক্তিৰ লিডাৰশ্বিপত ভাৰতত মুছলমানসকলৰ কল্যাণ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে 1906 চনত মুছলিম লীগৰ জন্ম হৈছিল। আৰু এই মুছলিম লীগে পৰৱৰ্তী পৰ্যায়ত পাকিস্তানৰ দাবী কৰিছিল, ইতিমধ্যে আমি পঢ়িলোৱে, হয়নে? এতিয়া ভাৰতবৰ্ষত কিছুমান সংগঠনসমূহে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিব বিচাৰিছিল। আৰু সেইকাৰণে মুছলিম লীগেও এটা সুবিধা পাইছিল যে তেওঁলোকো মুছলমানৰ কাৰণে ছেপাৰেট এখন ৰাষ্ট্ৰ, দেশ পাকিস্তানক বিচৰা। কিন্তু আমাৰ ভাৰতবৰ্ষ সদায় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল আৰু এতিয়াও হয়। আৰু এই ধৰ্ম নিৰপেক্ষ ধাৰণা আমাৰ সংবিধানতো উল্লেখ আছে, আমাৰ প্ৰস্তাৱনাত উল্লেখ আছে। যি কি নহওক, আমি এতিয়া আমাৰ দেশ বিভাজনৰ প্ৰক্ৰিয়াৰ বিষয়ে আমি অলপ আলোচনা কৰিম, খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে এই মেপখনলৈ চোৱা। এই মেপখনত কিছুমান সেউজীয়া আছে, দেখিছানে? সেউজীয়া ৰঙেৰে কিছুমান আছে আৰু কিছুমান এইপিনে তোমাৰ গেৰুৱা ৰঙত আছে, হয়নে? এতিয়া চোৱা, দেশ বিভাজন প্ৰক্ৰিয়াত মুছলিম লীগে দাবী কৰিছিল যে ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিতহে দেশ বিভাজন কৰা হ'ব। মানে মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা ঠাইত মুছলমানৰ সংখ্যা য'ত আটাইতকৈ বেছি আছে, সেই অঞ্চলবোৰ পাকিস্তানৰ লগত চামিল কৰা হ'ব আৰু বাকী অংশবোৰ ভাৰতৰ লগত ৰখা হ'ব। এতিয়া মুছলমানৰ সংখ্যাগৰিষ্ঠতা মানে কি কৈছিলোঁ মই? য'ত মুছলমানৰ সংখ্যা বেছি আছে, আটাইতকৈ বেছি আছে, সেই অঞ্চলবোৰক পাকিস্তানৰ লগত চামিল কৰা হ'ব আৰু বাকী অংশবোৰক ভাৰতৰ লগত ৰখা হ'ব বুলি মুছলিম লীগে দাবী কৰিছিল। কিন্তু দেখাত সহজ যেন লাগিলেও এই নীতিটো কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰাটো বহুত জটিল হৈছিল। কাৰণ ইংৰাজৰ শাসনত থকা ভাৰতত তেনে কোনো এটা অঞ্চল নাছিল য'ত সম্পূৰ্ণৰূপে মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছিল। মানে আমাৰ যেতিয়া ইংৰাজসকলে ভাৰতত শাসন কৰি আছিল, সেই শাসন কৰা সময়ছোৱাত ভাৰতবৰ্ষত কোনো এখন এনেকুৱা ঠাই নাছিল, কোনো এখন এনেকুৱা অঞ্চল নাছিল য'ত সম্পূৰ্ণৰূপে মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছিল। চবতে মানুহৰ মিক্স আছিল, চবতে বিভিন্ন ধৰ্মৰ লোকসকলে শান্তিপূৰ্ণভাৱে বসবাস কৰি আছিল। গতিকে সেই সময়ত কোনো এটা অঞ্চল নাছিল য'ত সম্পূৰ্ণৰূপে মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছিল। সেইকাৰণে দেশ বিভাজনৰ সময়ত সমস্যা আহি পৰিল। মুছলিম লীগে ডিমাণ্ড কৰিছিল যে য'ত মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্যা বেছি, তাক পাকিস্তানত বহাব লাগে। কিন্তু তেনেকুৱা অঞ্চল নায়েই ক'তো, হয়নে? গতিকে এইটো আমাৰ সমস্যা আহি গ'ল। দেশ বিভাজনত এটা সমস্যা হ'ল যে সম্পূৰ্ণভাৱে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চল আমাৰ নাছিলেই। আৰু সেই সময়ত কেৱল দুটা অঞ্চল আছিল য'ত মুছলমানৰ সংখ্যা বেছি আছিল। আৰু সেই দুটা অঞ্চল এটা আছিল পাঞ্জাৱ চিন্ধৰ ওচৰে পাঁজৰে এই অঞ্চল
পশ্চিম পিনে থকা এই অঞ্চল, আৰু এই অঞ্চলক কোৱা হয় উত্তৰ পশ্চিম সীমান্তৰ প্ৰদেশ, NWFP, নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স। আৰু পূব পিনে দেখিছেনে ইয়াত পশ্চিমবংগৰ লগত লাগি আছে, বৰ্তমান পশ্চিমবংগৰ লগত লাগি আছে, এইটোক বুলি কোৱা হয়, সেই সময়ত কৈ আছিল পূব বংগ। এই বংগৰ পূব দিশে থকা পশ্চিমবংগৰ বৰ্তমান যি পশ্চিমবংগ আছে সেই পশ্চিমবংগৰ পূব অংশত, মানে এই বংগৰ পূব অংশত মুছলমান অধ্যুষিত অঞ্চল আছিল, মানে মুছলমানৰ সংখ্যাগৰিষ্ঠ থকা লোক আছিল ইয়াত, হয়নে? গতিকে এই পূব বংগ আৰু এইপিনে পঞ্জাৱ সিন্ধৰ ওচৰতে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশবোৰত, এই সীমান্ত প্ৰদেশত মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছিল। আৰু সেইকাৰণে এই দুটা অঞ্চলকে পশ্চিম পাকিস্তান আৰু পূব পাকিস্তান হিচাপে গঠন কৰিব লগা হ'ল। কাৰণ বাকী অংশবোৰত সকলো লোক সমানেই আছিল, ক'তো মুছলমানৰ, এইমাত্ৰ মই ক'লোঁ ইংৰাজৰ শাসনাধীন ভাৰতত তেনে কোনো এটা অঞ্চল নাছিল য'ত সম্পূৰ্ণৰূপে মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছিল। গতিকে আমাৰ প্ৰথম সমস্যাটো আছিল সম্পূৰ্ণভাৱে মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চল আমাৰ নাছিল। গতিকে দিম কাক, কোন কোন অঞ্চলক আমি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিম, আমি সমস্যাত পৰিলোঁ নহয় এতিয়া। সেইকাৰণে অকল দুটা অঞ্চলত বেছিকৈ মুছলমানসকলৰ সংখ্যা তাত সোমাই আছিল। সেইটো আছিল ভাৰতৰ পূব অংশ, যাক আমি পূব বংগ বুলি ক'ব পাৰোঁ, আৰু পশ্চিম অংশ যাক আমি পঞ্জাৱ সিন্ধৰ ওচৰা ওচৰি উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ বুলি ক'ব পাৰোঁ। এই দুখন প্ৰদেশতেই মুছলমানৰ অধ্যুষিত অঞ্চল আছিল। আৰু সেইকাৰণে এটা সিদ্ধান্ত লোৱা হ'ল যে নতুনকৈ সৃষ্টি হ'বলগীয়া পাকিস্তান এফাল থাকিব ইয়াত আৰু আনফাল থাকিব ইয়াত, মানে এই পূৰ্ব বংগক পূব পাকিস্তান হিচাপে ঘোষণা কৰা হ'ব আৰু এইপিনে পশ্চিম পাকিস্তান হিচাপে ঘোষণা কৰা হ'ব। তোমালোকে দেখি আচৰিত হ'ব, এখন দেশেই হয় কিন্তু বেলেগ বেলেগ ঠাইত আছে, দেখিছানে? এই দুটাৰ মাজত কানেক্ট কৰিবৰ কাৰণে ভাৰতৰ মাজেৰে যাব লাগিব। তেওঁলোকৰ সমস্যা সৃষ্টি আৰু বেছিয়ে সমস্যা হ'ব এতিয়া। সেইকাৰণে 1971 চনত ইয়াত বাংলাদেশ নামৰ বেলেগ এখন ৰাষ্ট্ৰ ইয়াত পুনৰ গঠন হয়। ইয়াত পূব বংগৰ পৰা পাকিস্তানৰ বিৰুদ্ধে ইয়াৰ মানুহে আন্দোলন কৰে, প্ৰটেষ্ট কৰি পাকিস্তানক ইয়াৰ পৰা আঁতৰাই দিয়ে। আৰু এই ৰাষ্ট্ৰখনেই হৈছে বৰ্তমানৰ বাংলাদেশ ৰাষ্ট্ৰ। বুজিলা? অসমৰ লগত বাউণ্ডেৰী আছে, দেখিছে না, অসমৰ লগত সীমান্তত আছে। যি কি নহওক, আমি গম পালোঁ যে দেশ বিভাজনত হোৱা প্ৰথম সমস্যাটো আছিল সম্পূৰ্ণভাৱে মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চল আমাৰ ভাৰতত নাছিল। 1 নম্বৰ। 2 নম্বৰ, তোমালোকে কোৱাচোন, তোমালোকে ভাবা নেকি যে ভাৰতবৰ্ষত থকা সকলো মুছলমান লোকে পাকিস্তানত চামিল হ'ব বিচাৰিছিল? বিচৰা নাছিল। সকলো মুছলমানসকলে পাকিস্তানৰ লগত চামিল হ'ব বিচৰা নাছিল, হয়নে? কেলৈ বিচাৰিব? কাৰণ ভাৰতবৰ্ষক তেওঁলোকৰ নিজৰ মাতৃভূমি, ভাৰতবৰ্ষক এৰি তেওঁলোকে ক'তো নাযায়। গতিকে সকলোবোৰ মুছলমান অধ্যুষিত অঞ্চলবোৰে পাকিস্তানৰ লগত চামিল হ'বলৈ ইচ্ছুক নাছিল। এতিয়া আৰু এটা সমস্যা হ'ল, আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পশ্চিম পিনে থকা এই অংশত, যি অংশক আমি কওঁ, এই দেখিছানে, যি অংশৰ এটা সৰু অংশ হৈছে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, এই NWFP বুলি কয়, নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স। এই অঞ্চলত এগৰাকী লিডাৰ আছিল, সেই লিডাৰজনৰ নাম আছিল খান আব্দুল গফৰ খান। তোমালোকে মনত থবা, এইটো প্ৰশ্ন আহিও পাৰে, আগতো আহিছে। খান আব্দুল গফৰ খান কোন হয়? তেখেতক সীমান্ত গান্ধী হিচাপে আমি জনা যাওঁ। সীমান্ত গান্ধী মানে সীমান্তত আছে যে, সেইকাৰণে সীমান্ত গান্ধী। আৰু তেখেত অবিসম্বাদী নেতা আছিল, তেখেতৰ কথা সকলোৱে মানে। তেখেতে কি কৰিছিল? তেখেতে পাকিস্তানক মানে ধৰ্মভিত্তিত আমাৰ দেশখনক বিভাজন কৰা নীতিটো তেখেতে বহুত বেয়া পাইছিল। আৰু তেখেতে কৈছিল পাকিস্তানক সৃষ্টি কৰা কোনো কামেই নাই, কোনো কাৰণ নাই, আপোনালোকে পাকিস্তান সৃষ্টি কৰিব নালাগে, ভাৰতবৰ্ষক বিভাজন কৰিব নালাগে। কিন্তু তেখেতৰ কথা কোনেও নুশুনিলে। অৱশেষত সেই অঞ্চলটোক, সেই উত্তৰ পশ্চিম সীমান্ত প্ৰদেশক পাকিস্তানৰ লগত চামিল কৰাই ল'লে। তেওঁ বিৰোধিতা কৰিছিল, খান আব্দুল গফৰ খানে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। তথাপিও কিন্তু তেওঁৰ বিৰোধিতাক উপেক্ষা কৰি উত্তৰ পশ্চিম সীমান্ত প্ৰদেশখনক
পাকিস্তানৰ লগত সংযুক্ত কৰে। এইটো আমাৰ দ্বিতীয় সমস্যা আছিল, কিন্তু সমাধান হ'ল পাকিস্তানৰ লগত সংযোগ কৰা হ'ল। তৃতীয়তে পঞ্জাৱ আৰু বংগৰ সমস্যা। তোমালোক এইটো কাহিনী ক'ম দেই, তোমালোকে বৰ ইণ্টাৰেষ্টিং কাহিনী এইটো, পঞ্জাৱ আৰু বংগৰ কাহিনী। চাবা, বংগ ক'ত আছে? বংগ ইয়াত আছে, বংগ দেখিছানে? বংগদেশ ইয়াত আছে, বংগ দেখিছানে? আৰু পঞ্জাৱ ক'ত আছে? পঞ্জাৱ ইয়াত আছে। তোমালোকে গম পোৱা, তোমালোকে যদি বজৰংগী ভাইজান চাইছা, তেতিয়াহ'লে তোমালোকে এটা কথা কোৱা শুনিবা, তুমি তাত এটা ডায়লগ আছে, হামাৰে পাছ ভি এক কাশ্মীৰ হে, কয় নহয়? কাশ্মীৰ সেইপিনেও আছে, যাক পাকিস্তান অকুপাইড কাশ্মীৰ বুলি কওঁ আমি। আৰু পঞ্জাৱৰো আমাৰ দেশতো পঞ্জাৱ আছে এখন, আৰু এইপিনেও এটা পঞ্জাৱ আছে, দেখিছানে? পঞ্জাৱ এখন পাকিস্তানত আছে, আৰু আমাৰ ভাৰতবৰ্ষতো পঞ্জাৱ আছে, বুজিলা? এতিয়া পঞ্জাৱৰো দুটা ভাগ হয়। এতিয়া চাবা, সেই দেশ বিভাজনৰ সময়ত পঞ্জাৱ প্ৰদেশৰ মানুহ আৰু বংগ প্ৰদেশৰ মানুহৰ মাজত এটা কনফিউজন আছিল। কি কনফিউজন জানানে তোমালোকে? মুছলিম লীগে দাবী কৰিছিল যে য'ত য'ত মুছলমানৰ সংখ্যা বেছি আছে সেই অঞ্চলবোৰ পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু পঞ্জাৱ আৰু বংগ এই দুয়োটা অঞ্চলতে, ইয়াৰ সীমান্ত, এই বৰ্ডাৰ দুয়োটা অঞ্চলতে কিছুমান অঞ্চলত মুছলমানৰ সংখ্যা খুবেই বেছি আছিল, আৰু বাকী অঞ্চলবোৰত অমুছলমানৰ সংখ্যা বেছি আছিল। এতিয়া বংগ দেশৰ কিছুমান অঞ্চলত মুছলমানৰ সংখ্যা খুবেই বেছি আছিল, কিন্তু বাকী অংশবোৰত অমুছলমানৰ সংখ্যা বেছি আছিল। এতিয়া কেনেকৈ ভাগ কৰিম? তেতিয়া মুছলিম লীগে ক'লে যে, তেতিয়া এটা সিদ্ধান্ত লোৱা হ'ল, তেতিয়া সকলোৰ সৰ্বসন্মতিক্ৰমে এটা সিদ্ধান্ত লোৱা হ'ল যে জিলা পৰ্যায়ত হ'লেও আমি ভাগ কৰিম। যিবোৰ অঞ্চলত মুছলমানৰ সংখ্যা বেছি আছে সেইবোৰ অঞ্চল আমি পাকিস্তানে ল'মেই বুলি মুছলিম লীগে ডিমাণ্ড কৰিলে। তাৰপিছত ঠিক আছে, হ'ব তেতিয়াহ'লে, সকলোৱে মান্তি হ'ল। কিন্তু 14 আগষ্টত যেতিয়া পাকিস্তানে জন্ম লাভ কৰিলে, পাকিস্তানে যেতিয়া স্বাধীনতা লাভ কৰিলে, আৰু 15 আগষ্টত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, তেতিয়াও কিন্তু সেই 14 আৰু 15 আগষ্ট তাৰিখেও কিন্তু পঞ্জাৱ আৰু বেংগলৰ মানুহে গম নাপালে যে তেওঁলোক ক'ত আছে, তেওঁলোক ভাৰতত আছে নে পাকিস্তানত সোমাই আছে। মানে তেওঁলোকে গমেই নাপালে যে তেওঁলোক ভাৰতত সোমাই আছে নে পাকিস্তানত সোমাই আছে। তেনেকুৱা সমস্যা হৈছিল। আৰু এই চেপ্টাৰটোৱে দেশ বিভাজনৰ আটাইতকৈ যন্ত্ৰণাদায়ক চেপ্টাৰ বুলি কোৱা হয়, অধ্যায় বুলি কোৱা হয়। কাৰণ পঞ্জাৱৰ কিছুমান মানুহে, পঞ্জাৱৰ সীমান্তৱৰ্তী অঞ্চলৰ মানুহ আৰু বংগৰ মানুহে গমেই পোৱা নাছিল যে তেওঁলোক ভাৰতত অন্তৰ্ভুক্ত হৈ আছে নে পাকিস্তানত অন্তৰ্ভুক্ত হৈ আছে। মানে তেওঁলোকৰ নিৰাপত্তাহীনতাত ভুগিছিল, তেওঁলোকক ভয় লাগি আছিল, আমি পাকিস্তান নে ভাৰতৰ। গতিকে তেওঁলোকে ৰাষ্ট্ৰহীনতাত ভুগিছিল। মানে যিবোৰ মানুহৰ নিজৰ দেশ নাথাকে তেওঁলোকক ৰাষ্ট্ৰহীন বুলি কোৱা হয়। ষ্টেটলেছনেছত ভুগিছিল তেওঁলোকে, ষ্টেটলেছ। গতিকে এইটো এটা বহুত আমাৰ দুখদায়ক এটা ঘটনা হৈছিল আমাৰ বিভাজনৰ সময়ত। গতিকে এইটো এটা ডাঙৰ সমস্যা আছিল, হয়নে? পিছত ভাগ কৰা হ'ল, পিছত বংগদেশক আধা পিনে আধা আমাৰ পিনে, আৰু পঞ্জাৱকো ভাগ কৰা হ'ল মাজতে, দেখিছেনে?